নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আৰু আজি মই বনাবলৈ লৈছোঁ কঁঠাল গুটিৰ এটা মুখৰোচক ৰেচিপি, যিটো ৰেচিপি সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ সকলোৱে খাই ভাল পাব। আৰু এতিয়া যিহেতু কঁঠাল গুটিৰ চাহিদা বহুত, সেয়ে কঁঠাল গুটিৰ এই নতুন ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কঁঠাল গুটিৰ ৰেচিপিটোৰ মূল সামগ্ৰীসমূহ হৈছে আধা বাতি কঁঠাল গুটি, লগতে দিছোঁ চানা আৰু মটৰ আধা বাতি, চানা দাইল আধা বাতি আৰু গোটা মগু 1 বাতি, লগতে এটা কোমলীয়া গোমধানো লৈ লৈছোঁ। এতিয়া প্ৰথমে কঁঠাল গুটিকেইটা বইল কৰি ল'ম আৰু এটা পাত্ৰত পানী উতলি আছে, অলপমান নিমখ দি তাতে কঁঠাল গুটিকেইটা ভালদৰে সিজালৈ বইল কৰি ল'ম। কঁঠালৰ গুটিকেইটা এনেদৰে বাকলি এৰি আহিলে গম পাব যে গুটিবোৰ ভালদৰে সিজিছে। আৰু এতিয়া এইখিনি নমাই ভালদৰে ঠাণ্ডা হ'বলৈ ৰাখি দিম। গুটিকেইটা ঠাণ্ডা হোৱাৰ পাছত এনেদৰে দীঘলে দীঘলে কাটি লৈছোঁ। আৰু আপোনালোকে যদি বিচাৰে বেলেগ শ্বেপতো কাটি ল'ব, নাইবা এনেদৰে গোটাকেও ৰাখিব পাৰিব। গুটিখিনি মই দীঘলে দীঘলে কাটি লৈছোঁ গোটেইখিনি, আৰু এইখিনি এতিয়া বেলেগকৈ ৰাখি থ'ম। এতিয়া এখন গোল হেতাত ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন দি দিছোঁ আৰু তাতে কেইটুকুৰামান কাটি লোৱা নহৰু দি ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি লোৱা তেলখিনি মই চাকনিৰে নহৰুখিনি চাকি দিছোঁ, কাৰণ মই ইয়াত অকল নহৰু ফ্লেভাৰটোহে দিব বিচাৰিছোঁ। আপোনালোকে যদি নহৰু ভাল পায় তেন্তে এনেকৈ নহৰু দি দিব পাৰিব। এই নহৰু চাকি লোৱা তেলখিনিতে প্ৰথমে কঁঠাল গুটি কেইটা দি দিছোঁ আৰু তাৰপিছতে ইয়াত বাকীখিনি সামগ্ৰী দি যাম। ইয়াতে দিছোঁ চানা দাইল আধা কাপ জোখৰ, লগতে দিছোঁ গোটা মগু সম্পূৰ্ণ 1 কাপ দি দিছোঁ, আৰু লগতে আধা কাপ জোখৰ চানা আৰু মটৰ। আৰু এতিয়া এইখিনি ভালদৰে ফ্ৰাই হোৱালৈকে এইখিনি ভাজি ল'ম। আৰু এইখিনিতে জনাই থওঁ যে আপোনালোকে চানা মটৰ মগু এই সকলোবোৰ 3-4 ঘণ্টা তিয়াই লৈ ইয়াৰ পানীখিনি শুকুৱাইহে ভাজিব। এতিয়া এইখিনি ভালদৰে ফ্ৰাই হৈ গ'ল, আৰু এই কোমলীয়া গোমধানটো মই অলপ গেছতে পুৰি লৈছোঁ। গোমধান পুৰি ল'লে খাবলৈ খুবেই ভাল লাগে। আৰু এতিয়া কঁঠাল গুটি আৰু চানা মটৰখিনি এটা বাউলত উলিয়াই লৈছোঁ, আৰু ইমান ধুনীয়া শব্দ ওলাইছে আপোনালোকে নিশ্চয় শুনিব পাৰিছে। ইয়াৰ পৰাই গম পাইছে যে এইখিনি ভালদৰে ফ্ৰাই হৈ ক্ৰাঞ্চি হৈ গৈছে। এইখিনিতে এতিয়া এড কৰিছোঁ পুৰি লোৱা গোমধান, লগতে দিছোঁ ভজা বাদাম অলপমান ৰ'ষ্টেড জিৰাও দি দিছোঁ, ½ টিস্পুন জালুকৰ গুড়ি দিছোঁ, অলপমান নিমখ দি দিছোঁ, যিহেতু মই ক'লা নিমখ ইউজ কৰিছোঁ, অলপমান কাশ্মীৰী ৰেড চিলি দি দিছোঁ, আৰু ½ টিস্পুন চিলি ফ্লেক্সো দি দিছোঁ। লগতে দিছোঁ সৰুকৈ কটা নেমু অলপ, ½ টিস্পুন পুদিনা আৰু ½ টিস্পুন কেঁচা জলকীয়া, আৰু একেবাৰে শেষত 1 চামুচ চাট মছলাও দি দিছোঁ। এতিয়া এই সকলোবোৰ ভালদৰে মিক্স কৰি ল'ম, যাতে মছলাখিনি ভালদৰে চানা মটৰ আৰু কঁঠাল গুটিত লাগি যায়। আৰু এয়া আমাৰ কঁঠাল গুটিৰ মুখৰোচক ৰেচিপি ৰেডি হৈ গ'ল। এইখিনিতে মন কৰিব যে যদিও ৰেচিপিটো মছলাযুক্ত, তথাপিও ইয়াৰ মূল সামগ্ৰীসমূহ হাই প্ৰটিনেৰে ভৰপূৰ। আপোনালোকে খাই নিশ্চয় ভাল পাব। তেন্তে আজিৰ এই কঁঠাল গুটিৰ নতুন ৰেচিপিটো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে পুনৰ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আহিম। এতিয়ালৈ
বাই বাই।